हेलो दोस्तों स्वागतम जनाइছোঁ মোৰ নতুন ইউটিউব চেনেল ভাওনা ভাল পোৱা মই দেৱজিৎ এই চেনেলটোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি এইটো মোৰ 2 নম্বৰ ব্লগ আজি আছে ভাওনা আছে habitri hoityaban আজি আমি যাম শ্ৰীবাণীত আছে আমাৰ ভাওনা দলটো হৈছে 5 জনীয়া নাট্যগোষ্ঠী গুটুং হাছৰা এতিয়া আমি এই যাবলৈ বুলি হাজু হৈছোঁ এতিয়া ৰাতিয়ে হৈছে বাৰু এতিয়া চাইলে যাম তেওঁলোকে আহি আছে চাইলিটোত গাড়ীত উঠি তালৈ যাম বাকীবিলাক তাতে দেখুৱাই আছে চাই থাকিব লগতে লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব হেল্ল' এয়া আহি পালোহি চাইলি এয়া গাড়ীত উঠিছো তালৈ যাবলৈ কাৰণে এইবিলাক সুচিতা বিচলিতা এইটো ব্লগাৰ সাবস্ক্ৰাইব কৰিব দেই সকলোৱে हेलो या मेकअप হৈ গৈছে এ বিষ্ণু মেকআপ কৰি ৰেডি মেকআপ সেকআপ ললো আৰু দেই এতিয়া কেতিয়াও ল'ব পাওঁ ভগৱানে আজি বিষ্ণু মায়া কৈছে এনে ভালে কৈছো মায়া নহয় বিষ্ণু কৰিব এয়া মেকআপ কৰিবলৈ লাগি দিছো এয়া দেৱজিতে মেকআপ কৰি আছে এয়া দেৱজিত হি লাষ্ট কৰিছে আৰু মই ওলাইছোঁ আৰু ফাই মেকআপ কৰিছোঁ প্ৰথমতে এয়া ৰন্তুদা হ'ব বাৰু এয়া মেকআপ চলি আছে আৰু বাকীবিলাকে নাৰদৰ মেকআপ চলি আছে সৰু সত্যবান বহি আছে মেকআপ আধৰুৱা হৈ আছে বাৰু তাৰ আৰু এই বাকীবিলাক হেৰি কৰি আছে এয়া লাহে লাহে লাগি আছোঁ নমস্কাৰ এয়া ওলাই ৰেডি হৈছোঁ আৰু আজি আছে মোৰ ইন্দুমতী আমিজনী কৰিম আছে আমাৰ লগত বুলেণ্ডা আছে বুলেণ্ডা যে উগ্ৰসেন কৰিব ন বুলেণ্ডা আজি উগ্ৰসেন কৰিম বুলেণ্ডা যে উগ্ৰসেন কৰিব বাকী আৰু আছে বাৰু দেখুৱাই আছোঁ ভাওনা অকণমান দেখুৱাবলৈ চেষ্টা কৰিম বাৰু আছে আমাৰ দীপক দা আজি কি কৰিব প্ৰমোটৰখন কৰিব দীপক দা তাৰপিছত আৰু আছে পিংকু দা আজি কৰিব অশ্বপতি সাবিত্ৰীৰ বাপেক মানে মোৰ হেৰি হ'ব বিয়ৈ আৰু আছে এয়া নাৰত কৰিব আজি ভাস্কৰ দা এয়া আমাৰ কৃষ্ণ দা আজি হেৰি কৰিব মন্ত্ৰী কৰিব ন মন্ত্ৰী কৰিব আৰু এয়া মেকআপ চলি আছে বাৰু এতিয়া সত্যবানৰ মেকআপ কৰি আছে ডাঙৰ সত্যবান আৰু এয়া আমাৰ দাদা ভাওনা চাবলৈ আজি আহি পাই গ'লি মোৰ মানুহজনক দেখুৱাইছোঁ ৰ'ব এইজন হৈছে মোৰ মানুহজন আজি মানে ৰজা আৰু ৰাণী আৰু দুইজন আৰু দেখুৱাই আছোঁ ভাওনা আৰম্ভ হোৱা নাই উত্তৰ গৈছে নাচিবলৈ ভাওনা অকণমান দেখাবলৈ চেষ্টা কৰিম চাই থাকিব লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জীৱৰ ভিতৰত কাক শ্ৰেষ্ঠ বুলি কোৱা হয় এই যে দেখিছ মানৱ হয় আই এই মানৱিক হৈছে সৰ্বাতোতকৈ শ্ৰেষ্ঠ জীৱ হেল্ল' এয়া ভাওনাকৈ হ'ল আৰু ভাত খাবলৈ দিছিলে ভাত খালোঁ খাব আজৰি হৈছোঁ এতিয়া ঘৰ যাবলৈ বঢ়িয়াকৈ আৰু ইয়াত ধুমাধুম বৰষুণ যাব পৰা নাই ৰখি আছোঁ আৰু
এইফালে ভাত খাই আছোঁ এইজন বৰ মুখ চুকে এইজনৰ আগত মুখখন বৰ চুকা আছে নাপায়